নাই মন্ত্ৰী দিবলৈ মন নাই কাৰণে ৰঞ্জিত দাসৰ জৰিয়তে খুব সুপৰিকল্পিতভাৱে এতিয়া তেওঁৰ কেলেংকাৰীবিলাক দৰ্শন কৰিছোঁ আৰু যিগৰাকী ব্যক্তি নেকি ল' মানে বেকগ্ৰাউণ্ডৰ সাধাৰণতে ছেক্ৰেটাৰীগৰাকী ল' বেকগ্ৰাউণ্ডৰ হ'ব লাগে যাৰ কাৰণে আমি रायजोफोर आं नोंथांमोननिसिम बे गरम बोथोराव आं नोंथांमोननिसिम गरमै मोनसे भिडिअ लाबोबाय दा जोंनि बिटिसिनि सायाव एबा जे बर' हारिनि सायाव माखासे गुबुन हारिफोरनिया मेगन सानाय दं नामा दा रन्जित दासआ आसाम जे एसेम्बलिनि जे स्पिकार मोननाय लोगो लोगो बिश्वजित दैमारिनि माखासे होनाय एबा जोंनि बिटिसिनि बर' हारिनि सायाव हेंथा लाबोदों नङा होमबा दा बिनि सायावनो दा बेयाव मेनाव थाङैनि सिगां मोनसे भिडिअखौ शेयार खालामग्रोनो सानदों आरो खोथाखौ शेयार खालामग्रोनो सानदों आरोखि दा एमएलए उखिल गगैया मा बुंदों बे उखिल गगै साराबो एमएलए जे बिश्वजित दैमारि सारखौ जा मामाया मबे खोथाजों जे एमएलए बिनाय लोगो लोगो माब्रै बर'नि एबा बिश्वजित दैमारिखौ होननाय लोगो बर'नि सायाव नङा होमबा बर' जाथिखौ माब्रै जों नाख्लायनो हागोन बिनि सायाव एलिगेशन लाबोदों ना दैमाৰীৰ বিৰুদ্ধে এইবিলাক বদনাম ওলোৱাটো সিএমএ বিচাৰিছে কেলে বিচাৰিছে সিএমএ কাৰণ বিশ্বজিৎ দৈমাৰীয়ে এতিয়া তেওঁ মন্ত্ৰিত্ব বিচাৰিছে সিএমৰ বিশ্বজিৎ দৈমাৰীক মন্ত্ৰী দিবলৈ মন নাই কাৰণে ৰঞ্জিত দাসৰ জৰিয়তে খুব সুপৰিকল্পিতভাৱে এতিয়া তেওঁৰ কেলেংকাৰীবিলাক উলিয়াই দিছে সদায় এনেকুৱা পাৱাৰ চেঞ্জ হোৱাৰ সময়ত সদায় এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটে কিন্তু যদি বিশ্বজিৎ দৈমাৰীয়ে মনে মনে বহি থাকিলেহেঁতেন মোক একো নালাগে বুলি তেতিয়াহ'লে তেওঁৰ এইবিলাক বদনাম এতিয়াও নোলালেহেঁতেন আপোনালোকৰ মেডিয়াই প্ৰচাৰ নকৰিলেহেঁতেন এতিয়াও বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে এইবিলাক কাহিনী নোলালেহেঁতেন নিযুক্তি কেলেংকাৰী নোলালেহেঁতেন অন্য ধৰণৰ কেলেংকাৰী নোলালেহেঁতেন ওলালে এইকাৰণে যে বিশ্বজিৎ দৈমাৰীয়ে এতিয়া মুখ্যমন্ত্ৰীৰ পৰা মন্ত্ৰিত্বৰ পদ বিচাৰিছে আৰু মন্ত্ৰিত্বৰ পদ বিচাৰোতে মুখ্যমন্ত্ৰীৰ দিবলৈ মন নাই বড়ো মানুহক তো ঢেৰ দিব নোৱাৰে দুজনক দিব পাৰিব খুব বেছি এজনক ইতিমধ্যে দিলেই আৰু এজনক দিব পাৰিব বিপিএফৰ পৰাই দুজন বিচাৰি আছে গতিকে এনেকুৱা পৰিস্থিতিত মুখ্যমন্ত্ৰীয়ে এতিয়া ইচ্ছাকৃতভাৱে আপোনাৰ স্পিকাৰৰ জৰিয়তে এই বস্তুবিলাক এতিয়া বজাৰত এৰি দিয়া আছে এতিয়া বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে এইবিলাক বদনাম ওলোৱাটো সিএমএ বিচাৰিছে কেলে বিচাৰিছে সিএমএ কাৰণ বিশ্বজিৎ দৈমাৰীয়ে এতিয়া তেওঁ মন্ত্ৰিত্ব বিচাৰিছে সিএমৰ বিশ্বজিৎ দৈমাৰীক মন্ত্ৰী দিবলৈ মন নাই কাৰণে ৰঞ্জিত দাসৰ জৰিয়তে খুব সুপৰিকল্পিতভাৱে এতিয়া তেওঁৰ কেলেংকাৰীবিলাক উলিয়াই দিছে সদায় এনেকুৱা পাৱাৰ চেঞ্জ হোৱাৰ সময়ত সদায় এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটে কিন্তু যদি বিশ্বজিৎ দৈমাৰীয়ে মনে মনে বহি থাকিলেহেঁতেন মোক একো নালাগে বুলি তেতিয়াহ'লে তেওঁৰ এইবিলাক বদনাম এতিয়াও নোলালেহেঁতেন আপোনালোকৰ মেডিয়াই প্ৰচাৰ নকৰিলেহেঁতেন এতিয়াও বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে এইবিলাক কাহিনী নোলালেহেঁতেন নিযুক্তি কেলেংকাৰী নোলালেহেঁতেন অন্য ধৰণৰ কেলেংকাৰী নোলালেহেঁতেন ওলালে এইকাৰণে যে বিশ্বজিৎ দৈমাৰীয়ে এতিয়া মুখ্যমন্ত্ৰীৰ পৰা মন্ত্ৰিত্বৰ পদ বিচাৰিছে আৰু মন্ত্ৰিত্বৰ পদ বিচাৰোতে মুখ্যমন্ত্ৰীৰ দিবলৈ মন নাই বড়ো মানুহক তো ঢেৰ দিব নোৱাৰে দুজনক দিব পাৰিব খুব বেছি এজনক ইতিমধ্যে দিলেই আৰু এজনক দিব পাৰিব বিপিএফৰ পৰাই দুজন বিচাৰি আছে গতিকে এনেকুৱা পৰিস্থিতিত মুখ্যমন্ত্ৰীয়ে এতিয়া ইচ্ছাকৃতভাৱে আপোনাৰ স্পিকাৰৰ জৰিয়তে এই বস্তুবিলাক এতিয়া বজাৰত এৰি দিয়া আছে এতিয়া বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে এইবিলাক বদনাম ওলোৱাটো সিএমএ বিচাৰিছে কেলে বিচাৰিছে সিএমএ কাৰণ বিশ্বজিৎ দৈমাৰীয়ে এতিয়া তেওঁ মন্ত্ৰিত্ব বিচাৰিছে সিএমৰ বিশ্বজিৎ দৈমাৰীক মন্ত্ৰী দিবলৈ মন নাই কাৰণে ৰঞ্জিত দাসৰ জৰিয়তে খুব সুপৰিকল্পিতভাৱে এতিয়া তেওঁৰ কেলেংকাৰীবিলাক উলিয়াই দিছে সদায় এনেকুৱা পাৱাৰ চেঞ্জ হোৱাৰ সময়ত সদায় এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটে কিন্তু যদি বিশ্বজিৎ দৈমাৰীয়ে মনে মনে বহি থাকিলেহেঁতেন মোক একো নালাগে বুলি তেতিয়াহ'লে তেওঁৰ এইবিলাক বদনাম এতিয়াও নোলালেহেঁতেন আপোনালোকৰ মেডিয়াই প্ৰচাৰ নকৰিলেহেঁতেন এতিয়াও বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে এইবিলাক কাহিনী নোলালেহেঁতেন নিযুক্তি কেলেংকাৰী নোলালেহেঁতেন অন্য ধৰণৰ কেলেংকাৰী নোলালেহেঁতেন ওলালে এইকাৰণে যে বিশ্বজিৎ দৈমাৰীয়ে এতিয়া মুখ্যমন্ত্ৰীৰ পৰা মন্ত্ৰিত্বৰ পদ বিচাৰিছে আৰু মন্ত্ৰিত্বৰ পদ বিচাৰোতে মুখ্যমন্ত্ৰীৰ দিবলৈ মন নাই বড়ো মানুহক তো ঢেৰ দিব নোৱাৰে
দুজনক দিব পাৰিব খুব বেছি, এজনক ইতিমধ্যে দিলেই আৰু এজনক দিব পাৰিব। BPFৰ পৰাই দুজন বিচাৰি আছে। গতিকে এনেকুৱা পৰিস্থিতিত মুখ্যমন্ত্ৰীয়ে এতিয়া ইচ্ছাকৃতভাৱে আপোনাৰ স্পীকাৰৰ জৰিয়তে এই বস্তুবিলাক এতিয়া বজাৰত এৰি দি আছে। এতিয়া বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে এইবিলাক বদনাম ওলোৱাটো CMে বিচাৰিছে। কেলে বিচাৰিছে CMে? কাৰণ বিশ্বজিৎ দৈমাৰীয়ে এতিয়া তেওঁ মন্ত্ৰিত্ব বিচাৰিছে। CMৰ বিশ্বজিৎ দৈমাৰীক মন্ত্ৰী দিবলৈ মন নাই। মন্ত্ৰী দিবলৈ মন নাই কাৰণে ৰঞ্জিত দাসৰ জৰিয়তে খুব সুপৰিকল্পিতভাৱে এতিয়া তেওঁৰ কেলেংকাৰীবিলাক উলিয়াই দিছে। সদায় এনেকুৱা পাৱাৰ চেঞ্জ হোৱাৰ সময়ত সদায় এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটে। কিন্তু যদি বিশ্বজিৎ দৈমাৰীয়ে মনে মনে বহি থাকিলেহেঁতেন মোক একো নালাগে বুলি, তেতিয়াহ'লে তেওঁৰ এইবিলাক বদনাম এতিয়াও নোলালেহেঁতেন, আপোনালোকৰ মেডিয়াই প্ৰচাৰ নকৰিলেহেঁতেন। এতিয়াও বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে এইবিলাক কাহিনী নোলালেহেঁতেন, নিযুক্তি কেলেংকাৰী নোলালেহেঁতেন, অন্য ধৰণৰ কেলেংকাৰী নোলালেহেঁতেন। ওলালে এইকাৰণে যে বিশ্বজিৎ দৈমাৰীয়ে এতিয়া মুখ্যমন্ত্ৰীৰ পৰা মন্ত্ৰিত্বৰ পদ বিচাৰিছে। আৰু মন্ত্ৰিত্বৰ পদ বিচাৰোঁতে মুখ্যমন্ত্ৰীৰ দিবলৈ মন নাই। বড়ো মানুহকতো ঢেৰ দিব নোৱাৰে, দুজনক দিব পাৰিব খুব বেছি, এজনক ইতিমধ্যে দিলেই আৰু এজনক দিব পাৰিব। BPFৰ পৰাই দুজন বিচাৰি আছে। গতিকে এনেকুৱা পৰিস্থিতিত মুখ্যমন্ত্ৰীয়ে এতিয়া ইচ্ছাকৃতভাৱে আপোনাৰ স্পীকাৰৰ জৰিয়তে এই বস্তুবিলাক এতিয়া বজাৰত এৰি দি আছে। যিহেতু বহু সময় হৈ গৈছে, 2 বছৰতকৈ অধিক কাল যিহেতু কাম কৰিছে, সেইকাৰণে তেখেতক সলনি আমি যিগৰাকী এডিশ্যনেল ছেক্ৰেটাৰী তেখেতক আমি দায়িত্ব অৰ্পণ কৰিছোঁ। যিগৰাকী ব্যক্তি নেকি বেকগ্ৰাউণ্ডৰ, সাধাৰণতে ছেক্ৰেটাৰীগৰাকী বেকগ্ৰাউণ্ডৰ হ'ব লাগে, যাৰ কাৰণে আমি সিদ্ধান্তমৰ্মে আলোচনা কৰি পেলাই ৰাজীৱ ভট্টাচাৰ্যী তেখেতক আমি এতিয়া নতুনকৈ দায়িত্ব অৰ্পণ কৰিছোঁ। बर'नि सायाव इलेगेल बर'नि डेभेलपिंखौ माखासे बर' जातिखौ जे MLA होआ, जे पावार एबा फांसन जुदि मोनोब्ला बिथांमोनहा गोबां डेभेलप जागोन, बिथाङा जोंनि जे आसामाव जोंखौ राष्ट्रनिफ्राय बोख्लायगोन, मेन बिसिनि साननाय। दा BTCनि माखासे बर' जातिफोरनिखौ माब्रै डेभेलपिं जादों, सिगां समाव 5 इयार्सआव जे एसे एनैबाबो आसाम लेजिस्लेटिभ स्पिकार जे बिश्वजित दैमारी सारा माखासे बर'नि जे बायखोन्दा नेरसोनफोर, अन्थाइ नेरसोन माखासे गेटफोरखौ जे आसाम एसेम्बलि इलेक्सन गेटफ्राव दोनदोंमोन। दा बैफोर माखासे जे जिरायसालि मेन बर'नि माखासे आर'नाइ बेखौ बोखारनाया मेन बेयावनो बुजिखादो नङा होमब्ला। दा रन्जित दासआ पावाराव फैनाय लोगो लोगो बियो मेन थुलुनायानो जाहैबाय जोंना मामानि हिमन्त बिश्व शर्माया बेखौ बुंदों जे माखासे BJPआव लांनानै बिश्वजित दैमारीखौ माब्रैबा खोख्लैनो हागोन बा माब्रैबा पावार एबा पावारलेस खालामनो हागोन, मेन साननाय। माखासे बर'नि जे डेभेलप जानायफोरखौ माब्रैबा डाउन खालामनो हागोन नङा होमबा रायजोफोर। मेना बिसो जे माखासे हाग्रामा महिलारिफोरखौ सारखौ बै समाव BTCआव माब्रैबा सरखार लानानै जे दानो हागोन। आरो बेबो मोनसे जे बिथाङा सिगांनो बुंनाय बादि माखासे जे मा होनो बेखौ माखासे मेम'रि दे थाखानाय बादि जे जोंनि BJPआ एथ' देरहागोन, बियो मोनसे लेसखा। सिगाङावनो जे मेचिनखौ खालामनानै दोनखानाय, EVM मेचिनखौ खालामनानै दोनखानाय, बेयावबो हमनो हाखायो नङा होमबा, जे कंग्रेसखौ माबोरै खोलैनो हाया ना। बियो लेसखा आसामाव भुट गावखौ माबोरै पावाराव दोनबाय थानो हागोन। दा बेखायनो जोंनि BTCनि माखासे बर' रायजो राजाफोर आरो माखासे गोरों गोरा सारमोन बे माखासे पलिटिक्स खालामदों, बांद्राय पलिटिक्स खालामालासे बे सिङाव ज' जानानै माब्रैबा जेनो जोंनि BTCआव गोरा गोग्गोमै गसंथानानै जोंनि डेभेलपिंखौ खालामनो हायो। आरो जे माखासे जे सन्जय दास, आं मोनसे भिडिअ होखांबाय, बियो हाग्रामा सारखौ मोननै पलिटिक्स खालामदों। बे पलिटिक्स खालामनायाव मा बुंनो दरखार दं बेहालाय ना। दा रायजोफोर, नोंथांमोननिसिम आं बे भिडिअखौनो लाबोबाय। नोंथांमोनहा जायफ्रा आंनि गोदान चेनेलखौ साबस्क्राइब खालामनानै लाबानो जाबाय। आरो कमेन्टनि गेजेरजों बे बिश्वजित दैमारी जे साख्रि होनाय बिनि सायाव नोंथांमोनहा मा फोरमायथि सानो, नोंथांमोनहा फोरमायहरबानो जाबाय।